কি হল দাদা দাদা মোৰ বৰ ভোক লাগিছে ও হয় নেকি আসো না মা আহিছে আমি দুইটা ভিতৰলৈ যাওঁ ও মা মা কি হলো মা আমাৰ বৰ ভোক লাগিছে মা বলচোন পাকঘৰত কি আছে চাংগৈ মা বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া না ৰচোন মাজনী ঘৰত দেখোন একোৱেই নাই মই কিবা এটা যোগাৰ কৰি আছো ৰ যোৱা মা তুমি বৰ বেয়া আমাক খাবলৈকো একো এটা দিব নোৱাৰা দাদা বল বল মাজনী মাজনী কানিছো ভন্টি বৰ ভোক লাগিছে দাদা হয় নেকি বলচোন বল আমি দুইটা অকমান ওলাই যাওঁ এক মিনিট ৰবা ক'ত যোৱানো তোমালোকে কিয় কান্দি আছা তোমালোকৰ ঘৰ ক'ত খুৰা ও খুৰা আমাৰ বৰ ভোক লাগিছে খুৰা হয় নেকি তোমালোকৰ ভোক লাগিছে মই তোমালোকক কি খাবা কোৱা কিন্তু তোমালোক মোৰ লগত যাব লাগিব যাবানে যাম খুৰা
আৰু যদি দ্বিতীয় দিন চুৰ কৰিলি পিঠি এনেকে চাল ছিঙি দিম মই অলপ ওলাই আহিবচোন নমস্কাৰ নমস্কাৰ পিছে আপোনালোকক মই চিনি নাপাম কওকচোন ক'ৰ পৰা আহিছে হয় নমস্কাৰ এটা ইনফৰ্মেশ্যনৰ ভিত্তিত আপোনাৰ ওচৰলৈ আহিলোঁ হয় নেকি হয় ঠিক আছে আহক ভিতৰলৈ আহক বাৰু কওকচোন এতিয়া কিয় অহা হ'ল হয় বিশেষতে গম পালোঁ আপোনাৰ ঘৰত দুটা বন কৰা শিশু আছে হয় হয় সিহঁত আছে ঘৰতে শিশু দুটি আৰু আপুনি যে ঘৰতে আছে আমি পূৰ্বানুমান কৰিছিলোঁ অঁ হয় নেকি হয় সিহঁতৰ হিয়া ভঙা কানুন আৰু আপোনাৰ ভাবুকি আমি সেই ৰাস্তাৰ পৰাই শুনা পাইছিলোঁ ল'ৰা ছোৱালীবিলাক মাতকচোন কি ইনফৰ্মেশ্যন আছিল মোৰ পৰাই লওক সিহঁত চাগে এতিয়া ঘৰৰ পিছফালে খেলি আছে নাই 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 আমি তেওঁলোকক লগ পাব লাগিব আপুনি মাতক মাতক আকৌ ঠিক আছে বাৰু অলপ বহকচোন হেৰা শুনিছানে নামাৰিবা খুৰা মোক নামাৰিবা কানা বন্ধ কৰ আৰু ই ক'ত গ'ল মই আছো খুৰা চকু পানী মুচি পেলাই আগফাললৈ আহ মানুহ এজন আহিছে শুনিছ নাই চকু পানীবোৰ মুচি পেলাই আহিবি নহ'লে চাই লবি আহ চাই লবি কিন্তু ভিতৰত কি কৈছিল মনত আছে নহয় অলপো যাতে চকু পানী নোলায় মই আনি ৰাখিছিলো মইনা কি নাম তোমাৰ মোৰ নাম সঞ্জু 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 কি সঞ্জু মুণ্ডা আৰু তোমাৰ পিছে চামেলি তোমালোক দুয়ো ককাই ভনী হয় দেউতা আছে আছে আৰু মা মা আমাৰ অলপ দিন আগতে ঢুকাল ইয়ালৈ অনাৰ আগতে তোমালোক ক'ত আছিলা চেপন চাহ বাগিচাৰ 2 নং লাইনত সঞ্জু কোৱাচোন তোমালোকে ইয়ালৈ কিয় আহিলা খোৱা বোৱা অসুবিধা হোৱাৰ কাৰণে আমি ইয়ালৈ গুচি আহিলোঁ দত্ত ছাৰে চাগে তোমালোকক বহুত মৰম কৰে আচ্ছা দত্ত হয় কওকচোন আপুনি অলপ ভিতৰলৈ যাওকচোন মই হয় তেওঁলোকৰ পৰা মই অলপ জানিবলগীয়া আছে কিন্তু আচ্ছা মই এটা ৰিকুৱেষ্ট কৰোঁ মই থাকিলেও যদি বিশেষ অসুবিধা নহয় মই ৰৈ দিওঁ নেকি দত্ত মই আপোনাক যাবলৈ কৈছো আপুনি যাওক ঠিক আছে আপোনাক বহক আচ্ছা সঞ্জু আমি আহোঁতে কন্দাৰ শব্দ শুনিছিলোঁ তোমালোকৰ ছাৰৰ কোন কোন আছে কোনো নাই ছাৰ মাত্ৰ ছাৰ আৰু বাইদেউ তেনেহ'লে ভিতৰত কোনে কান্দি আছিলে ছাৰ বাইদেৱে আমাক মাৰিছিলে মাৰিছিল কিন্তু কিয় বাইদেউ মই পাকঘৰৰ পৰা বিস্কুট লৈ খোৱাৰ বাবে ছাৰে মোক আঁঠু কঢ়াই মাৰিছে আৰু মোক চুলিত ধৰি মজিয়াত পেলাই পেলাই মাৰিছে তোমালোকৰ ছাৰে সদায় এনেকুৱা কৰে নেকি পাৰে ছাৰ ছাৰ বাইদেউ খোৱাৰ পাছত আমি খাব লাগে আৰু আমি মজিয়াত শুব লাগে ছাৰ কোনে বেছিকৈ শাস্তি দিয়ে দুয়োজনে আচ্ছা তোমালোকে ভিতৰলৈ যোৱা ছাৰ আমাক কিবা এটা কৰক ছাৰ নহলে আপোনালোক যোৱাৰ পিছত ছাৰ বাইদেৱে আমাক মাৰি পেলাব কিবা এটা ছাৰ। কৰক আমাক মাৰি পেলাব ছাৰ তোমালোকে এতিয়া ভিতৰলৈ যোৱা দত্ত মিষ্টাৰ দত্ত আচ্ছা দত্ত আপোনাৰ ঘৰত এই বন কৰা শিশু দুটিক আপুনি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছে নেকি নাই নাই বুজিছে মই তেনেকুৱা একো কৰা নাই ডক্টৰক ৰিপ্ৰেজেণ্টেটিভ অফ গড বুলি কোৱা হয় তেনে এক মহৎ বৃত্তিক আপোনালোকে কালিমা সানিছে আপুনি জানেনে 14 বছৰৰ তলৰ কোনো ল'ৰা ছোৱালীক আপুনি কামত লগাব নোৱাৰে তাৰ হৈ এখন আইন আছে ই এটা ক্ৰাইম তাতে আকৌ এই বন কৰা শিশু দুটিক আপোনালোকে বিভিন্ন ধৰণে নিৰ্যাতন চলাইছে মিষ্টাৰ ডক্টৰ আপোনাৰ পত্নীক মাতক
দত্ত, মিছেছ দত্ত, আপোনালোকে জানেনে শিশুৰ ওপৰত নিৰ্যাতন চলাই বলপূৰ্বক কাম আদায় কৰাৰ বাবে আপোনালোকে এটা জঘন্য অপৰাধ কৰিছে। মিষ্টাৰ দত্ত, লেবাৰ প্ৰটেকশ্যন এড অনুসৰি আপোনালোকক কিবা এটা কৰক ছাৰ, প্লিজ ছাৰ। হয় ছাৰ, কিবা এটা কৰক। হয় হয় মই ফোন কৰিছোঁ। কিয় মাতিছিলে কওকচোন? তেওঁলোকক এৰেষ্ট কৰক। বৰা বল বল। Those are the memories I still remember. Then I became a man, lost sight of who I am. But right in front of me was the answer. 'Cause on Christmas I feel joy, and I turn back to a boy. The answer is to stay young forever. This is not a Christmas, this is not a Christmas song. This is not a Christmas, this is not a Christmas song. This is not a Christmas, this is not a Christmas song. This is not a Christmas, this is not a Christmas song.